নমস্কাৰ গাইজ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু হেপী ছেটাৰডে গাইজ। আছোঁ ঘৰতে আছোঁ, জাষ্ট উঠিলোঁ। গুড মৰ্ণিং চবকে গুড মৰ্ণিং জনালোঁ। আছোঁ এনেই আৰু এইটো আপোনালোকক এটা বস্তু দেখাইছোঁ, চাই থাকিব হা গাইজ। গাইজ আজিৰ ব্লগটো ডেইলি ব্লগৰ দৰে হ'ব, মানে ক'ত যাম কি কৰোঁ গোটেইখিনি আপোনালোকক দেখাম। মানে গাইজ এইকেইটা দেখছে না, এইকেইটাৰ মায়েক ময়ে দে গাইজ। মানে মই যে মায়াক বুলি ক'লোঁ গাইজ, কিয় ক'লোঁ জানেনে? এইটো ইনকিউবেটৰটো দেখছে নে? এইটো গাইজ মই নিজে বনাইছিলোঁ। ফ্লিপকাৰ্টৰ পৰা বস্তুখিনি অৰ্ডাৰ দি কিনে এইটো মই গোটেই নিজে বনাইছিলোঁ। এইটো গাইজ, এইটো মই গোটেই নিজে বনোৱা। কাম দিছে কিন্তু গাইজ, এইটো বনোৱা হিচাপে কাম দিছে। এতিয়ালৈকে মই 150-200ৰ ওপৰত পোৱালি মই হেৰি কৰিলোঁ গাইজ, ওলালোঁ ইয়াৰ পৰা। ইয়াতে আপোনালোকে চাই লওক, এনেকৈ দিয়া আছে গাইজ। এইটো পোৱালি আকৌ 2টা জন্মিছে গাইজ, চাই লওক। সেইকাৰণে গাইজ ইহঁতৰ মায়েক মই গাইজ। তোৰা কি লাগে? কি লাগে? গাইজ মই এতিয়া বাহঁতৰ ঘৰত আহিছোঁ। এইটো আমাৰ মুনু ভাগিনৰ লগত আছোঁ। মুনু পুতলা দিবা দিয়া না, এটা দিয়া না, এটা দিয়া না। বহুত দুষ্ট গাইজ, কিন্তু তামাম ডেন্স কৰে মোবাইলত ভিডিঅ', কিন্তু মানে কেমেৰা দেখি ইমান লাজ কৰিছে আজি তাই। দিয়ক আপোনালোকে চাই থাকক। তো গুড মৰ্ণিং গাইজ, হেপী ছানডে। আজি হৈছে ৰবিবাৰ, নেক্সট ডে। কালি ব্লগ দিয়া নহ'ল, কাৰণ কালি তাৰ পৰা আহোঁতে মোবাইলতো চাৰ্জ নাছিল, আহোঁতে গধূল হৈ গ'ল, সেনেকৈ ব্লগ দিয়া নহ'ল। আৰু আজিও এতিয়া গুড মৰ্ণিং কৈ লাভে নাই। এতিয়া টাইমটো বাজিলে চাগে 12টা 12:30 বাজি গ'ল। আজিও দেৰি হ'ল, কাৰণ মই ফিল্ডৰ কাম কৰোঁ, অলপ বাহিৰত গৈছিলোঁ, কামৰ পৰা এতিয়া আহিলোঁ। আহি কিনে আজি আপোনালোকক ব্লগটো আকৌ মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ এইখিনিৰ পৰা। তো আপোনালোকে চাই থাকক। আজি বহুত গৰম, ভাবিছোঁ কি অলপ গা চা ধুব যাম। মানে গাইজ নদীত গা ধুব যাম, আমাৰ ইয়াতে নদীত গা ধুব যাম। আপোনালোকক দেখাই আছোঁ, আপোনালোকে ব্লগটোৰ সৈতে জড়িত হৈ থাকক। সাঁতুৰিব ভালকৈ নাজানো গাইজ, তথাপি সাঁতুৰিব ট্ৰাই কৰিম আপোনালোকৰ কাৰণে। পানীত তুমি মৰলি ৰিক্স কোনো নলয়, মই জানো। দে গাইজ এতিয়া মই জাপ মাৰোঁ। ক'ত গেলে গাইজ? মৰলা নেকি? মৰলি নেকি? কেনে লাগছি? ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। তো ফাইনেলি গাইজ এতিয়া আমাৰ গা চা ধোৱা হৈ গ'ল। এতিয়া মই ঘৰত যাম, যাই কিনে মাৰ লগত মই এঠাইত যাব লাগিব। দিয়ক আপোনালোকক ব্লগটো জড়িত হৈ থাকক, আকৌ লগ পাই আছোঁ। তো ফাইনেলি গাইজ মই এতিয়া ওলালোঁ, মাৰ লগত বোলে ক'ৰবাত যাব লাগে, বিয়া খাব যাব লাগিব চাগে। আমি উপায় নাই গাইজ, ঘৰৰ এটা ল'ৰা যিহেতুকে গোটেইখিনি কাম চম্ভালিব লাগে আৰু। ভাই ক'ত যাব লাগিব? ক'ত যাব লাগিব? কিবা বিয়া চিয়া যাব লাগিব নেকি? মোক বিয়া খুৱাবি দে আৰু গাইজ, উপায় নাই গাইজ। তো গাইজ ফাইনেলি মই মাৰ লগত বিয়া খাই আহিলোঁ। কিন্তু আপোনালোকে দেখি ভাবছে চাগে ইয়াত ক'ত পথাৰৰ মাজত আছোঁ। মানে কথাটো হ'লে এইটো, মানে বিয়া খাই অহাৰ লগে লগে মানে মায়ে ক'লে কি দেউতাটো নাই, দেউতা এঠাইত গৈছে। সেইকাৰণে মায়ে ক'লে কি যা পথাৰৰ পৰা গৰুকেইটা লৈ আহ। আৰু যিহেতুকে মই গাঁৱৰ ল'ৰা, উপায় নাই গাইজ, গৰু ঘৰৰ বস্তু নিবই লাগিব, পথাৰত যিহেতুকে আছে। সেইকাৰণে গাইজ মই বাহিৰে পথাৰলৈ আহিলোঁ। আৰু গাইজ ব্লগটো আজি ইয়াতে সামৰণি কৰিম বুলি ভাবিছোঁ। আপোনালোকে যদি ব্লগটো চাব, ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবটো আপোনালোকে কৰি দিব। আৰু গাইজ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইয়াতে গাইজ ভিডিঅ'টো সামৰণি মাৰিম। দিয়ক গাইজ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইয়াতে সমাপ্ত। নমস্কাৰ।